লাহৰীঘাট সমষ্টিত কংগ্ৰেছৰ ভেটি মজবুত কৰাৰ প্ৰয়াস বিধায়ক আসিফ নাজাৰাৰ ধৰ্মীয় ৰাজনীতিৰ পৰা ৰাজ্যে পৰিত্ৰাণ পাব লাগে। AIDFে কৰাৰ দৰে বিজেপিও ৰাজ্যক ভাগ ভাগ কৰি আছে। শান্তিত থাকিবলৈ হ'লে কংগ্ৰেছ জয় হ'ব লাগিব। গৌৰৱ গগৈ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা মুখ্যমন্ত্ৰী ভয়ত আছে। আটাইতকৈ দুৰ্নীতি কৰা মানুহজন হৈছে মুখ্যমন্ত্ৰী। মন্তব্য বিধায়ক আসিফ নাজাৰাৰ। চাওক, আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়াৰ পৰাই লোকসভা নিৰ্বাচন জয়ী হৈছে তেতিয়াৰ পৰাই দেখা গৈছে যে বিজেপিৰ মুখ্য উপদেষ্টা বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনাৰ দিনে ৰাতিয়ে বিভিন্ন প্ৰলাপ বকা আৰম্ভ কৰিছে। ৰাতিপুৱা এটা কথা যদি কয়, সন্ধিয়া সময়ত বেলেগ এটা কথা কয় আৰু তেখেতে সদায় গৌৰৱ গগৈ ডাঙৰীয়াক টাৰ্গেট কৰি পেলাই কথা কয়। তাৰ পৰা বুজা যায় যে তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক লৈ বহুত ভয়ত আছে। সেই গতিকে আমি সম্পূৰ্ণৰূপে আশাবাদী যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকিব তেতিয়ালৈকে আমি সম্পূৰ্ণৰূপে ক'ব পাৰোঁ যে গোটেই মানুহে ইভেন বিজেপিৰ মানুহক কংগ্ৰেছক ভোট দিব আৰু কংগ্ৰেছৰ চৰকাৰ আনিব। স্যাৰ, বিহাৰত যি আজি কংগ্ৰেছৰ ব্যৰ্থতা, মহাগঠবন্ধনে চোৰাংকে ব্যৰ্থ হৈছে চৰকাৰ বনাবলৈ, কি বুলি ভাবে? কিহৰ কাৰণে? বিহাৰত আমাৰ নেতা ৰাহুল গান্ধীয়ে এটা প্ৰেছ বিবৃতি দিছিলে আৰু তাত তেখেতে কৈছে যে কি ধৰণে ভোটৰ চুৰিটো হৈ আছে আৰু তাৰ এটা প্ৰতিফলন আমি দেখিবলৈ পাইছোঁ। আৰু চাওক, অসমৰ জনসাধাৰণে কাক ভোট দিব কাক ভোট নিদিব এইটো বিহাৰৰ ৰাজনীতিয়ে নকয়, কাৰণ বিহাৰৰ ৰাইজে বিহাৰত ভোট দিছে আৰু অসমৰ ৰাইজে অসমত ভোট দিব। গতিকে অসমৰ পৰিস্থিতি হৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে যি ধৰণে আপোনাৰ ৰাইজক লুটি পেলাই আপোনাৰ ডাঙৰ ডাঙৰ অগাধ সম্পত্তি কৰিছে। তেখেতৰ পুতেকে 18 বছৰতে 18টা কোম্পানীৰ মালিক, চাৰিওফালে চাহ বাগিচা, প্ৰাইভেট স্কুল, নিউজ চেনেল, আপোনাৰ ৰিজৰ্ট, এইবোৰ যে ৰাইজৰ পইচাৰে কিনিছে, ইয়াৰ প্ৰত্যুত্তৰ ৰাইজে এইবাৰ দিব। কাৰণ সকলোতকৈ কৰাপ্টেড মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ যিবোৰ কথা, যিবোৰ তৰল মন্তব্য, এইবোৰৰ পৰা ৰাইজ অতিষ্ঠ। সেইকাৰণে উজনি অসমৰ পৰা আৰম্ভ কৰি নামনিলৈকে সকলোৱে এইবাৰ হিমন্ত বিশ্ব শৰ্মাক আঁতৰাবৰ কাৰণে কংগ্ৰেছক ভোট দিব। মইৰাবাৰীত কংগ্ৰেছৰ বুথ কমিটিৰ সভাত বিধায়ক আসিফ নাজাৰ। বিজেপি আৰু AIDFক সমালোচনা বিধায়কগৰাকীৰ। বিহাৰৰ নিৰ্বাচনত পৰাজয়ক লৈও মন্তব্য বিধায়কগৰাকীৰ। বিধায়কগৰাকীয়ে কয় যে বিহাৰত পৰাজয় ভোট চুৰিৰ এটা প্ৰতিফলন। মইৰাবাৰীৰ পৰা ফৰিদ আহমেদ চৌধুৰী ৰিপৰ্ট, JBP ভাৰত।